বকুৰ কল্যাণপুৰত মৃতদেহ সন্মুখত লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ। দোষীক ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে কল্যাণপুৰ গাঁৱত শ লোকে মৃতদেহ সন্মুখত ৰাখিয়েই সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে বুধবাৰৰ নিশা গাঁওখনত দুই পক্ষৰ মাজত সংঘটিত হোৱা ভূমিকেন্দ্ৰিক সংঘৰ্ষত গুৰুতৰভাৱে আহত মিজানুৰ ৰহমান নামৰ লোকজনক GMCHলৈ নিয়া অৱস্থাত আধবাটতেই মৃত্যু ঘটিছিল। আৰু মৃতদেহ ঘৰলৈ উভতাই নি এই হত্যাকাণ্ডত জড়িতসকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবীত মৃতদেহ সন্মুখত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে কল্যাণপুৰৰ ৰাইজে। আইফালে প্ৰশাসনৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ সৎকাৰৰ দিহা কৰা নহয় বুলিও আকুৰগোচ হৈ পৰে প্ৰতিবাদী ৰাইজ। ভূমিকেন্দ্ৰিক সংঘৰ্ষত এজনৰ মৃত্যুক লৈ এই প্ৰতিবাদী কাৰ্যসূচীয়ে এতিয়া উত্তপ্ত কৰি তোলে নগৰবেৰাৰ কল্যাণপুৰ অঞ্চলত। 8:30মান বজাত মই টোপনি আহিছোঁ। টোপনি আহোন আহিছে, আহি মাত দিছে, দৰ্জাৰ পৰা দেৰি হৈছে, মানে দৰ্জা বেৰা চেৰা ভাঙিছে, ঘৰত সোমাই গৈছে। মই যে মাৰপিট আৰম্ভ কৰিছে। কোনে মাৰিছে? চানুৱাৰ 1 নম্বৰ মতিয়াৰ, চানুৱাৰ, আতৱাৰ, শহীদুল, খাইৰুল, জহৰুদ্দিন, মনোৱাৰ, আনোৱাৰ, আকমল আৰু বহুত কেইটা আছে, নুৰজুল। এই যে আপোনালোকে মৃতদেহ সন্মুখত লৈ প্ৰতিবাদ কৰিলে, এতিয়া বিচাৰে কি? বিচাৰে মানে শাস্তি মানে ফাঁচি হ'ব লাগে। ইমান নিৰ্ঘাত কৰি মাৰে, ঘৰত আহি টোপনি মানুহ মাতি উঠাই মাৰে। ইয়াৰ মই চূড়ান্ত দাবী অনুৰোধ জনালোঁ প্ৰশাসনৰ বিষয়ে। আগতে তাৰমানে কিবা মাটি লৈ কিবা কাজিয়া হৈছিল, কাজিয়া হ'লে মাজতে তাৰমানে মিল মেকা হৈছিল। হঠাৎকৈ ৰাতি কালি পৰহি ৰাতি আহি কেনে আমাক ঘৰৰ পৰা উঠাল, তাৰমানে আমি ভাত চাত খাই ভাগা দিছিলোঁ, উঠাল যে কিবা হৈছে মিলা মিতি কৰোৱা। উঠাৰ অলপ দেৰি হোৱাতে সেইকাৰণে ঘৰ চৰ ভাঙি আমাৰ ঘৰত সোমাইছে। সোমাই কেনে আমাৰ ঘৰ চৰ ভাঙাই আমাক মাৰ ধৰি কৰি আমাৰ ঘৰত পইচা পাতি আছিল চব গোটেইগিলা গুটি লৈ গৈছে। আৰু আমাৰ এই ডাঙৰ দাদাটোক তাৰমানে টাউন গৈছিল, বাধা দিবা গৈছিল, তাকে চাবলৈ দি এটা মূৰত কোবাই কেনে তাক হত্যা কৰিছে। 1 নম্বৰ মতিয়াৰ হুছেইন, 2 নম্বৰ চানোৱাৰ আছে, 3 নম্বৰ আকমল, খৈৰুল, শহীদুল আৰু আপোনাৰ মনোৱাৰ। কিমানজন আছিল? মোটামুটি 15জনমান আছিল। তাহোন লাঠি লৈ আহিছিল, দাও কথাৰে চাবলৈ চব লৈ আহি কেনে আমাক হত্যা কৰি চবকে মাৰ্ডাৰ কৰি থৈ গৈছে। এতিয়াও মোৰ নিজৰে বিশ্বাস হোৱা নাই। এনেকুৱা মৃতদেহ আমি সন্মুখত ৰাখি আমি সহ্য কৰিব পৰা নাই। মই কিন্তু এজন ৰাইজৰ হৈ গৈছোঁ। আমাৰ ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ ৰাখিছোঁ আৰু তথা দাবী ৰাখিছোঁ যাতে এনেকুৱা আমাৰ যেনেকুৱা লোকেল প্ৰশাসন যিটো নগৰবেৰা PHCৰ পৰা এতিয়াও এজন প্ৰশাসনৰ মানুহ আহি এইখন মৃতদেহ চোৱা চিতা কৰা নাই। ইয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা নগৰবেৰা PHCক তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ চৰকাৰ তৰফৰ পৰা তথা আপোনালোকৰ ওচৰত আমি আশা ৰাখিছোঁ অনাগত দিনত যাতে এনেকুৱা মৃতদেহ আৰু ৰাস্তাই ঘাটে পৰি এনেকুৱা আৰ্তনাদ কৰিব নালাগে। ইয়াৰ এটা সুবিচাৰ যাতে আমি ৰাইজে অনাগত দিনত পাওঁ, এই আশা কৰিছোঁ। এতিয়া আমি আশা কৰিছোঁ যে ইয়াৰ যদি সৎ বিচাৰ এটা আমি নাপাওঁ, যিমান সময়লৈ নগৰবেৰাৰ প্ৰশাসন ইয়ালৈ নামি নাহে, সিমান সময়লৈ আমি এই মৃতদেহ কবৰস্থ কৰিবলৈ নিদিওঁ। আমি ৰাইজৰ তৰফৰ পৰা এই আমাৰ আশা আৰু আমি এই দাবী লৈ ইয়াতে আমি থিয় হৈ আছোঁ। নগৰবেৰাৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।